এছামিজ বলিউড নিউজ চেনেলটোৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই মানসে লৈ আহিছোঁ আপোনালোকৰ বাবে এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, অমিতাভ বচ্চনৰ ঘৰত আহিল নতুন সদস্য। বহুদিন পিছত আকৌ বিগ বি অমিতাভ বচ্চনৰ ঘৰত সৰু মৰম লগা এটি সদস্য আহিলে যেতিয়া তেখেতৰ ঘৰত এতিয়া আনন্দময় পৰিৱেশ। সকলোতকৈ ডাঙৰ কথা, তেওঁৰ পৰিয়ালত নতুন সদস্য অৰ্থাৎ কণমানি বেবীৰ অহাৰ কথা মিডিয়াৰ পৰা লুকাই ৰাখিছিলে। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে পাই যাব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব আৰু প্লিজ আপোনালোকে আমাৰ ভিডিঅ' এটা লাইক কৰি দিয়ক। আজি ছ'চিয়েল মিডিয়াত পষ্ট এটি ভাইৰেল হ'ব ধৰিছে, য'ৰ পৰা গম পোৱা গৈছে বহুদিন পিছত বিগ বিৰ পৰিয়ালত আনন্দৰ মুহূৰ্ত আহি পৰিছে। কম মানুহে জানে যে বলিউড এক্টৰ কুণাল কাপুৰ বিগ বিৰ ৰিলেশ্যনত জোৱাই লাগে। অমিতাভ বচ্চনৰ ভাই অজিতাভ আৰু তেখেতৰ ছোৱালীৰ নাম হ'ল নেনা বচ্চন। নেনা বচ্চনে কুণাল কাপুৰৰ লগত বিয়া পাতিছিলে। কুণাল কাপুৰৰ বলিষ্ঠ অভিনয় ৰং দে বসন্তী নামৰ ছবিখনত দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান ক্ৰাউড ফাণ্ডিং নামৰ বিজনেছৰ লগত জড়িত। নেনা বচ্চন আৰু কুণাল কাপুৰৰ হ'ল এটি পুত্ৰ সন্তান আৰু এই কথা কুণাল কাপুৰে নিজৰ ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰে। কুণাল কাপুৰৰ এই ভাল খবৰটো মিডিয়াৰ পৰা লুকাই থোৱা হৈছিল আৰু যিহেতু এইটো এটি ভাল খবৰ, সেয়েহে বচ্চন পৰিয়ালৰ লোকসকল বৰ্তমান আনন্দত আত্মহাৰা হৈ উঠিছে।